কংকনে আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ব্লগলৈ। আজি আচলতে একদম জিতি দেখাম, জিতি মানে আৰু জিতি এজনী ফ্ৰেণ্ডৰ লগত অকণমান বাহিৰলৈ ওলাই গৈছিলোঁ। তাকে যিমানখিনি পাৰোঁ মই অলপকৈ ভিডিঅ' বনাই থৈছিলোঁ, তাকে আপোনালোকৰ আগত শ্বেয়াৰ কৰিম। আজি দিনটোতনো কি কৰিলোঁ, ক'ত গ'লোঁ, সেয়াই আজি ব্লগটো মই সেনেকৈ আৰম্ভ কৰিম বুলি ভাবিছোঁ। মোৰ আগৰটো ব্লগত আপোনালোকে ইমান ধুনীয়া ধুনীয়া কমেণ্ট কৰিলে, তাৰ কাৰণে বহুত ধন্যবাদ। আৰু আগলৈও মোক এনেকৈ কমেণ্টবিলাক কৰি যাব। আৰু কৈছিলে যে ব্লগ বনালে ভাল লাগে, মোৰ এজনী ভণ্টিয়ে কৈছিলে বাৰু। আৰু সেইকাৰণে ভাবিলোঁ এনেকৈ ব্লগ বনাওঁ। আৰু আজি এনেকৈ সমানভাৱে এটা ব্লগ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। কেনে পালে নিশ্চয় জনাব। আৰু এতিয়া ব'লক আমাৰ ব্লগটো আজি আৰম্ভ কৰি দিওঁ। মই ৰেডি, আচলতে ওচৰতে যাম, বেছি দূৰলৈ নাযাওঁ, খোজকাঢ়ি যাম দুয়োজনী। তাই ওলাই কৰি ৰেডি হৈ আছে, মোলৈ ৰৈ আছে। আৰু এতিয়া মই যাওঁ, মোৰো ওলাই যোৱাৰ মষ্ট ইম্পৰ্টেণ্ট বস্তু হৈছে এইটো ছাতিটো, লগতে মাস্কখন আৰু মোৰ বেগটো। ৰুমত লগালোঁ তলা, আৰু এতিয়া মই আহি আছোঁ। ৰাস্তাতে মই তাইক লগ হ'লোঁ, তাইৰ লগত আহি আছোঁ। বহুত ৰ'দ দিছে, একদম মানে পূৰা গৰম। ছাতি লৈ আহি আছোঁ দুইজনী খোজকাঢ়ি। সোমাব লগা ফাৰ্ষ্ট ঠাইখিনি পাই গ'লোহি। এয়া থ্ৰেডিঙত বহিছোঁ। মই লাষ্ট কেতিয়া থ্ৰেডিং কৰিছিলোঁ মই নিজেই পাহৰিলোঁ। চেলাউৰি মানে কেনেকুৱা ৰূপ ধাৰণ কৰিছিলে, বহুদিন কৰা নাই। আৰু হাজবেণ্ডৰ লগত আহিবলৈ মোৰ সময় সুবিধা নিমিলে, সেইকাৰণে তাইক লগ পাই মই এনেকৈ গুচি আহিলোঁ। থ্ৰেডিঙেই কৰোঁ বাৰু, অন্য একো মোৰ কৰা নহয়। সেয়া থ্ৰেডিংখিনি মই কৰি আছোঁ। বহুত বিষাইছে, কিন্তু সহ্য কৰি আছোঁ, উপায় নাই। বহুত বেয়া হৈ গৈছে মোৰ চেলাউৰিখিনি, সেইকাৰণে কৰি লৈছোঁ। মোৰ কৰি হৈ গ'ল, এতিয়া মোৰ লগৰজনীয়ে কৰিছে। এয়া হৈ গ'ল, আজিৰ কামখিনি কৰি ল'লোঁ। কেইটামান চব্জি লৈছোঁ মই ভাল পোৱা, আৰু এতিয়া আহি আছোঁ। যাওঁতে যিমান বেছি ৰ'দ দিছিলে, আহোঁতে বৰষুণ দিলে, কিন্তু এতিয়া অকণমান কমিলে বাৰু। ভাল লাগিছে, বতৰটো অকণমান ঠাণ্ডা পৰিলে। চব আধা শুকান কাপোৰ এইবিলাক দেখিছেনে, বৰষুণ পৰিলে যে কাপোৰখিনি ভালকৈ নুশুকায়। ৰুম আহি পাই গ'লোহি। একদম মানে কাপোৰ কানি নক'ব আৰু, অৱস্থা নাই। বৰষুণ পৰিলে যে আহোঁতে কাপোৰ কানি সোপা মানে বোকা চোকা লাগি গ'ল। খোজকাঢ়ি যে আহিছিলোঁ, গোটেইখিনি ধুলোঁ, ধুই কৰি মেলি দিলোঁ। দি পেলাই ময়ো অকণমান ফ্ৰেছ হৈ পেলাই এতিয়া আকৌ আহিছোঁ। এই কাপোৰখিনি যেনিবা আণ্টিয়ে সামৰি থৈছিলে, সেইটো মোৰ ভাল হ'ল। এতিয়া আণ্টি তাৰ পৰা কাপোৰখিনি মই লৈ আহিলোঁ, লৈ আহি পেলাই এনেকৈ থৈ দিছোঁ। এসোপা শুকুৱাব লাগিব মই। আজি মই এটা বস্তু আনিছোঁ, মানে মই দেখাই আছোঁ ৰ'ব কি বস্তু। এয়া চাওক, এয়া হৈছে নৰসিংহ পাত। যেতিয়া আমি দুইজনী ৰাস্তাৰে খোজকাঢ়ি আহি আছিলোঁ, মানে মানুহ এঘৰত বহুত ডাঙৰ এজোপা নৰসিংহ গছ আছিলে, যিহেতু বৰষুণো দি আছিলে। আৰু ৰাস্তাৰ ফাললৈ গছজোপা মানে ইমান বেছিকৈ মানে তলত আছিলে, আপুনি মানে এক জাপ মাৰিয়ে ছিকিব পাৰে। মই আৰু এক জাপ মাৰিলোঁ, মাৰি পেলাই এইটো দানি ছিগি লৈ আহিলোঁ। আৰু এতিয়া বনাম মই নৰসিংহৰ পকৰি। তেনেহ'লে ব'লক যাওঁ পাকঘৰলৈ। এই পকৰিটো বনাবলৈ মই এনেকৈ ঠাৰিখিনি উলিয়াই লৈছোঁ, আৰু ভালকৈ ধুই কৰি চাফা কৰি লৈছোঁ। এটা বাটিত মই এনেকৈ বেচন লৈছোঁ, জোখমতে অলপমান নিমখ আৰু অকণমান হালধি লৈছোঁ। এতিয়া মই গোটেইখিনি ভালকৈ মিলাই ল'ম। পানী দিছোঁ জোখমতে, আৰু এনেকৈ এইখিনি মিলাই লৈছোঁ। এতিয়া মই নৰসিংহৰ সৰু ঠাৰিখিনি এনেকৈ বেচনখিনিৰ সৈতে মিলাই লৈছোঁ। জুইত কেৰাহী বহাই দিছোঁ, জোখমতে দিছোঁ মই ৰিফাইন তেল। এতিয়া মই এনেকৈ এই ঠাৰিখিনি ইয়াত দি পেলাই ভাজি ল'ম। এয়া এনেকৈ মই দি দিছোঁ। মোৰ ফ্ৰেণ্ডজনী যে তাইও বাৰু আনিছে পাত, তাই কি বনাই মোক ক'ব অলপ পিছতে মোক। এয়া এনেকৈ মই এইখিনি ভাজি ল'ম, বৰ বেছি সময় নালাগে, সোনকালে হ'ব। এটা ছাইড হৈ গৈছে, আনটো ছাইডে অকণমান সময় ভাজি লৈছোঁ। এয়া মোৰ নৰসিংহৰ গৰম গৰম পকৰি ৰেডি। ঢেকীয়া এনেকৈ মই কাটি লৈছোঁ, লগত লৈছোঁ মই এয়া লেচেৰা মাহ আৰু আলু। এইখিনি কাটি কৰি মই পানীত অকণমান সময় তিয়াই থৈছোঁ। দালি লৈছোঁ, এইখিনি বইল দালি অমিতা দিয়া। হে গাইজ, এতিয়া বাজিছে ৰাতি 8:30। মই খোৱাৰ যোগাৰখিনি কৰিলোঁ। নিৰামিষ বনাইছোঁ, মানে বনাম আৰু ৰেডি কৰি লৈছোঁ। সেইখিনি আপোনালোকক দেখুৱালোঁ বাৰু কি কি আজি আছে।
আৰু ভিডিঅ'টো মই ইমানতে শেষ কৰোঁ বুলি ভাবিছোঁ। তাকে যিখিনি মই আজি দিনটোত কৰিলোঁ তাকে দেখুৱাবলৈ চেষ্টা কৰিলোঁ আপোনালোকক। কেনেকুৱা হৈছে নাজানো, চাই কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি জনাব বুলি মই আশা কৰিলোঁ। আৰু যদি মোৰ ভিডিঅ'সমূহ চাই ভাল পাইছে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু মোৰ চেনেলটো এবাৰ প্লিজ ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো এবাৰ দবাই থ'ব, যাতে আহিবলগীয়া এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ আপোনালোকে পাই থাকে। ভিডিঅ'টো ইমান সময় চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আকৌ লগ হ'ম এনেকুৱা এটা ভিডিঅ' লৈ। আজিলৈ বাই বাই আৰু শুভৰাত্ৰি।